নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ জেঠাই ছোৱালী ঘৰলৈ, সৰু ভণ্টি ঘৰলৈ। আমি ইয়াত গৈ আছোঁ আমাৰ শিৱসাগৰ, যিহেতু ভণ্টি আহি আছেহি, তাইৰ লগতে জেঠাই ছোৱালী ঘৰলৈ গ'লোঁ। ইয়াত আহি পাই গ'লোঁ আমি আমাৰ ভণ্টি ঘৰ মাকুম গবস্তি। ইয়াত তাই আমাক আগবঢ়াবলৈ আহিলে। এই বেটি, তাইৰ ডাঙৰ ছোৱালী, ইয়াৰ সৰু বেটা, তাই লম্বিতা। আমি জাষ্ট ভিতৰলৈ সোমাই গৈছোঁ আৰু আজি প্ৰথমবাৰ আহিছোঁ মই। তাই বিয়া হোৱাৰ পৰা দুজনী ছোৱালী মাক হ'ল, আহি পোৱাই নাই। এয়া আমি জাষ্ট আহি বহিলোঁ। এয়া আমি বহিলোঁ। বহি তাৰ জাৰজনীয়ে চাহ নহয় দেই, কফি খাবলৈ দিলে। কফি, মিঠাই, বিস্কুট। এয়া ঘৰত বনোৱা এয়া কেক আছিলে, কেকে খাইছোঁ মই। এয়া মনি গা বেয়া, তথাপিও আহিম বুলি ক'লোঁ যেতিয়া আহিবই লাগিব ন। পোৱালীকেইটাই খেলিবলৈ লাগি গ'ল আৰু খেলাই মেইন, সিহঁতৰ খেলনা বস্তু দেখিলে আৰু সিহঁতে ৰখিবই নোৱাৰে। এয়া সিহঁতে খেলিবলৈ লাগি গ'ল। এয়া খাবলৈ হৈ গ'ল, পোৱালীকেইটাক খাবলৈ দিলে। মাকবোৰে আৰু পোৱালীবোৰক খুৱাই লৈছে, নিজৰ মাকবোৰ। আৰু আমিবোৰ আৰু লেকচাৰ মাৰি খানা খালোঁ। আৰু এটা কথা ক'ব পাহৰিলোঁ দেই, পিছত আমাৰ ভণ্টিৰ লগৰ ছোৱালী সুৰভি, তাই আহি পালেহি। তাইৰ লগতে বাইদেউ আহিছে, বন্তিবা। ইয়াতে অকণমান দেৰিকৈ আহিলে। লগতে খানা আমি খাই আছোঁ। আৰু ইমানেই ধুনীয়া বনাইছে নহয়, খাচী মাংস বনাইছিলে। ইয়াত দালি আৰু চিকেন ফ্ৰাই কৰিছিলে, ঢেকীয়া ভাজি আৰু মিক্স চব্জি ভাৰতীয় বনাইছিলে, মানে তাইৰ জাইজনীয়ে। ইমান ধুনীয়া মানে। আৰু খানা খাই মেলি আমি লাগি গ'লোঁ ফটো মেইন হয়নো, মাইকী মানুহ মানে ছোৱালী মানুহ ইমান লগ খালে ফটোৰ মেইন। আৰু ইয়াৰ আমি ফটো উঠালোঁ। খাই মেলি বহুত দেৰি কথা পাতি ইয়াৰ হৈছে বিদায় পৰ্ব। আমি চবেই যাব ওলালোঁ। এতিয়া মায়ে তাঁতৰ কাৰণে বখিনি আকৌ নতুনকৈ তাঁত লগাব। বহুত দেৰি কথা বতৰা পাতি মেলি এতিয়া যাবলৈ শেষৰ বিদায় মুহূৰ্ত। আৰু আমি সকলোৱে যাবলৈ ওলালোঁ। আজিৰ দিনটো বহুত দিনৰ মূৰত বাই ভনীকেইজনী লগ হৈ বহুত ভাল লাগিলে। এয়া আমি এতিয়া আৰু যাবলৈ ওলালোঁ। চবকে বাই বাই কৈ, বাই বাই।